Bos, accident huru-hura, sota-mota. Misiki boom. Hello friends and welcome to my YouTube channel. মই অভি আৰু আপোনালোকে চাইছে মোৰ চেনেল অভি কেম্পাতেন না। তো পুনৰ এটা নতুন ভিডিঅ' স্বাগতম জনাইছো। তো এই আজি কাছৰ মাজে মাজে জংঘলৰ মাজে মাজে আৰু এই আছে আমাৰ সুইচ গেট। তো এইটো হৈছে সুইচ গেট। তো ইয়াৰ পৰা আজি মই ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু এইগিলাখন মই গোটেই হাবিৰ মাজত মানে এই কাছৰ তলত মানে গৰমৰ দিন নহয়। তো তাৰ কাৰণে ছাইৰ পৰা ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিছোঁ, নহ'লে মানে ক'লা হৈ যাম নহয়। এনেতো ক'লাই দিয়কচোন, হ'লে মানে আৰু ক'লা হৈ যাম নহয়। তাৰ কাৰণে মানে আৰু যে গাছৰ তলৰ পৰা একদম এনেকৈ উল্টা পাল্টা ভিডিঅ'টো একদম আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো মই মানে এনেকৈ যে মোবাইলটো মানে কেতিয়াবা মানে মোবাইলটো পৰিছে, এইতে পৰিলেতো মানে চেছ আৰু মানে মোৰ মানে মোবাইলটো বেয়া হ'ল। তো তাৰ মানে এইটো মোবাইলটো মানে লগৰ কৰিছোঁ। তো এইটো হ'ল মোৰ মোবাইলটো। তো মানে বা চুইচ অফটো খোলা যায় মানে কালিৰ পৰা ফোন আহিলে মানে চুইচ অফ হৈ যায় ৰিচিভ কৰিব খোজোঁতে। তো কিবা আছে নাজানো। তো এতিয়া মানে দোকানত দি থৈ যাম। তো আহোঁতে মানে লৈ আহিম, কি হয় নাজানো আৰু মোবাইলটো কি হৈছে। তো এনে কিবা হ'ল নাই ডিছপ্লেটো কেলে মানে ইফালেদি মানে ইপিনেদি অলপমান ডিছপ্লেটো মানে ওলাই গ'ল। কিবা হ'ল নাজানো এতিয়া। তো যাওঁ এতিয়া বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত যাম, কি কৰিম, কি নকৰিম, ক'তনো যাম প্লান আপোনালোকৰ পিছত কৈছোঁ। তো আপোনালোকে একদম ভিডিঅ'টো একদম শেষৰ পৰা লাষ্টলৈ চাই থাকিব, অলপ স্কিপ নকৰে। আৰু এইফালে আছে আমাৰ কমল আৰু সেইফালে আমাৰ দুটামান গৈছে একদম। তো লগ দুটা গ'ল। তো এতিয়া মানে আমি যাবলৈ ওলাইছোঁ। তো আপোনালোকে একদম ভিডিঅ'টো একদম শেষলৈ চাই থাকিব, অলপ স্কিপ নকৰাকৈ। আৰু এইখন আমাৰ ব্ৰহ্মপুত্ৰ নতুনকৈ বনাইছিল যে মই ফাকুৱাত কৈছিলোঁ। তো একদম স্কিপ নকৰাকৈ চাই থাকিব, ক'ত যাম কি কৰিম। এইফালে আমাৰ ইয়াৰ স্কুলৰ চলিগিলে গোটেই যাইছে আৰু এইটো একদম বগা হৈ যাম আজি, বগা একদম ধুলাই দি। তো অলপ বেছি গৰম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মানে মোৰ মানে 1Kটো জলদি কৰি দিয়ক না। আপোনালোকে কি চাইছে 1K কৰি দিয়ক না, কৰি দিয়ক। তো তাড়াতাড়ি কৰি দিয়ক না। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তো সেইসকলক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে আজি তো ভিডিঅ'টো চাইছোঁ, তো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কমেণ্ট এটা কৰি দিব। তো নিশ্চয় নাপাব। তো বলক আজি বেছি পলমকৈ আজি ভিডিঅ' মানে উল্টা আজি ভিডিঅ'টো এইটো আৰম্ভ কৰোঁ। তো বলক। আৰু আমাৰ ইফালে ইয়াৰ লাইন মাৰিছে, খালি মানে লাইনে মাৰি থাকে। তো कौन है ये लोग, कहाँ से आते हैं? বলক। আৰু আহি আমি মানে নাওকাটা পালোঁ। তো আৰু নাওকাটাত মানে এইফালে আমাৰ লগগিলা তেল ভৰাইছে এইগিলা। তো তেল ভৰাইছে, মোৰ তেলটো একদম ফুল পূৰা একদম ফুল মানে আৰু দুডাল লাগছিল। তো হ'ব, একো নাই। তো যাই পাম, আমি যাইছোঁ চলে থাকিব। এইবাৰে তেল ভৰাইছে একদম আৰু যাওঁ আৰু হেণ্ডচাম বয়, হেণ্ডচাম। আৰু নতুন গাড়ী। তো মই ঠিক আছে আগতে আপোনালোকৰ গাড়ীখন কি গাড়ী কেনেকুৱা গাড়ী হেলমেটটো অলপ মাৰি লৈ এতিয়া চেফটি হেলমেট মেন গাড়ী চলালে হেলমেট। তো লেটছ গো। তো ফাইনেলি আহি মানে শুক্লেপাৰ পালোঁ। ইফালে শুক্লেপাৰ। তো মানে অলপমান ৰখিলোঁ। তো মানে হেলমেটটো সকালে মস্ত গৰম একদম। ওরে বাবা কি গরম। আর মানে নতুন গাড়ি যে কৈছিলোঁ মই। তো ওরা হামারা নতুন গাড়ি এ হল এন্ট্রক 125 নয়া মডেল। তো এখন তো আৰু আমাৰ অৰজিত। তো কেনে বঢ়িয়া। কেইদিনমান হ'ল লোৱা? এসপ্তাহ হ'ল। এসপ্তাহ। পাৰ্টিত দিম আজি, তাতে দিম। আজি মানে য'ত যাইছোঁ আমি তাতে মানে পাৰ্টি একদম ধামাকা। তো ক'ত যাইছোঁ আপোনালোকক পিছত কৈছোঁ মই। তো কেনেকুৱা লাগিল আপোনালোকে গাড়ীখন কমেণ্ট কৰি জনাই দিব। তো কেনেকুৱা মানে তো এইখিনি মানে ফাৰ্ষ্ট দিনা আনোতে মানে আমি ক্ৰিকেট খেলিব গৈছিলোঁ। তো যাওঁতে ইয়াতে মানে ফাৰ্ষ্ট দিনাই এটা এক্সিডেণ্ট সৰু সুৰা ছটা মটা। তো একো নাই, এইগিলাখান হৈ থাকে, চলি যায়। তো কেনে বিতম চলি যাব টেনশ্যন নাই। এনেও গাড়ী অনাৰ পাছত এক্সিডেণ্ট হ'বই লাগে, এইটো খাটাং হ'বই লাগে। আমি আজি ক'ত যাইছোঁ নকবি। गजब बेइज्जती है। নকবি ক'ত যাইছোঁ নকওঁ। ক'ত যাইছোঁ নকবি, কোনো নকবি। আৰু আমাৰ গাড়ীৰ নামটো কি গাড়ীৰ? নামটো ৰাণী। ৰাণী নাম্বাৰ কি 1?
জাৰ্ণি নম্বৰ 1 আৰু ইফালে আছে আমাৰ TVS তেল ভৰাই চলাওঁ তো তেল ভৰালোঁ আৰু এতিয়া চলাই থাকিম ধাম ধুম দিনটো तो अभी हम लोग जाते हैं अभी मैंने जो दबा अभी ज़्यादा सीढ़ी ना फाइनेली और अलमान আছে আৰু পাম আৰু মানে আমি ৰাস্তা বিচাৰি পোৱা নাই মানে আমি উল্টা চাইড আহিলোঁ যাব লাগে ইফালে আমি গৈছোঁ মানে ইফালে একদম চিনি নাপাওঁ ফাৰ্ষ্ট টাইম আহিছোঁ কি ধুনীয়া ভিউ চাওক না মানে এইফালে নাজাৰাগিলা একদম কি ধুনীয়া ধুনীয়া ভিউ চাওক ভিউ Oh my god. Off-roading kuri off-roading. Ifale bole. Ha? Ifale bole. যাওঁ নেকি যাই চাওঁ কিমান দূৰ আছে চাং ৰ গাড়ী থলোঁ মানে এইগিলা মানে আহিকি মাৰে একদম গা ধুব বোলে আমাৰ ইয়া গামছা তো গামছা চামছা নাই একদম কিবাকৈ গাড়ী মুছে গামছা আছিল তো তাকে মানে পিন্ধিব এতিয়া ইয়া তো এইফালে আমাৰ নামিকেৰ একদম পানী কৰাইছোঁ আপোনালোকে জানে নিশ্চয় যিসকলে আহি পাইছে মানে তো আমি আছোঁ মানে গ্ৰাছলেণ্ড তো গ্ৰাছলেণ্ড মানে আমি পোৱা নাই তো তাৰ মানে একদম এই বা বহুত মানুহ সুধিলোঁ বা 10টামান সুধিলোঁ মানে সি কয় ইফালে যাওঁ সিফালে সি কয় সিফালে যাওঁ ইফালে সিফালে সিফালে কৰোঁতে তো মানে একদম মাথা চাথা ভাবছিলোঁ যে ঘৰতে যাওঁ নেকি তো তাৰপিছত নাই তো আৰু এটা সুধিলোঁ যে ইফালে যাওঁ তো পাব তো বেছি নাই তো আমি আহিলোঁ মানে এই মানে গ্ৰাছলেণ্ড তো যিকে দেখা পাই থাকোঁ মই ফটো চটো কিবা কিবি তো এয়াই হ'ল গ্ৰাছলেণ্ড তো এইগিলাখান কি বা মানে এইগিলা কিবা বনচন নেকি তো ইয়াতো ধুনীয়া ভিউ আছে ইয়াতে তো গ্ৰাছলেণ্ড চাওক ধুনীয়া ভিউ ধুনীয়া একদম আৰু এইফালে বগামাটি আছে নিশ্চয় চাগে এইটো চাইড বগামাটিৰ ওচৰতে হয় তো যিটো মেইন ৰাস্তা আছে বগামাটিটো অলপমান মানে বহুত আহিব লাগে তো একদম গাড়ী একদম স্কুটি আনি লাভ নাই তো স্কুটি একদম জাম্পিং খাই থাকে থাকা একদম জাম্পিং তো একদম বেয়া স্কুটি আনিলে তো এইবিলাক তো গ্ৰাছলেণ্ডত আৰু কি ক'ম বেছি বুকি নাছিলোঁ তো এই হ'ল গ্ৰাছলেণ্ড তো দুটামান ভিউ চিউ চাই লওক চৰ্ট আল্টু ফাল্টুকৈ তো ভালকৈ নাজানো তো আমি আহিম বুলি এবাৰ আছোঁ তো আজি আহিলোঁ তো আমাৰ ফাইনেলি বাবাহঁতে গা ধুব গ'ল তো আমি মেভি যাতা হে একদম এইফালে চাওক না একদম পানী একদম নদী চদী তো এয়া উৰি বাবা এই দেখো না মোৰ পেণ্টটো মানে কি হৈ গ'ল তাৰে মাজত গৈছিল ন তো এইখন বা কি মানে ইয়া দাগ হৈ গ'ল একদম বগা কলা পেণ্ট আৰু মানে গেটত মানে গেট পাছ লৈছে মানে তো গেট পাছত মানে 50 টকা দিলোঁ মানে কিহত নাজানো কিন্তু দুটা আছিলোঁ আমি আৰু সিহঁতে দুটা তো চাৰিটা আছে চাৰিটা মাজত 100 টকা সেনেকুৱাও দিছে এখন এয়া শ্লিপ গেট পাছ তো এয়া চাওক আপোনালোকে এয়া গেট পাছৰ তো 50 টকা লৈছে বতৰ আহিলোঁ ফুৰিব তো যাইছোঁ তো মাতিছে মানে ইয়াতে মানে গা চা ধুওঁ তো তাৰপিছত লগ পাইছোঁ আপোনালোকক গা চা ধুওঁ তো ভিউ চিউ চাই লওক আপোনালোকে অলপমান তো এই আৰু এইফালে আমাৰ কেনে লাগিল হা মজা তো আপোনালোকে যে কোনোবা আহে তো একদম পইচা চইচা লৈ আহিব দেই গেট পাছ 50 টকা ইয়াত আছে 100 টকা লেখা কিন্তু 50 টকা ল'লে তো 50 টকা লৈ 100 টকা লৈ আপোনালোকে তো কথা কৈছোঁ যে মানে কি ক'লোঁ আইলেণ্ডত গৈছোঁ তো আইলেণ্ডত যাওঁতে মানে এটা বস্তু দেখা হ'ল তো এটা মানে এটা বস্তু খালি মানে এইগিলাই নেকি তাৰমানে তো এইগিলা মানে খাই পেলাই মানে কিয় ভাঙব লাগে কওকচোন আপোনালোকে খাই পেলাই ভাঙব নালাগে তো কোনোবাই খাই খাওক না তো এইগিলা ভাঙি থ'ব নালাগে তো খালী ঘূৰাই আহিব কোনোবাই পুচি দিব কাটি দিব তো এইগিলা বেমাৰ হৈ যাব তো চিটি হৈ যাব তো কি হ'ব এইগিলা তো যিসকলে খায় এইগিলাখন নকৰিলে হ'ল মানে আৰু কি ক'ম আৰু মানে উপায় নাই তো ইয়াত হওক ডাঙৰ শিল তো ওচৰত দুটামান চাই লওক
যদি মানে ড্ৰোন হ'ল হয় ন তো মানে এটা ধুনীয়া ভিউ আহিল হয় তো ড্ৰোন নাই কি ক'ব আৰু মানে এইগিলা নিশ্চয় পিকনিক চিকনিক খায় তো মানে ইয়াতে মানে বিশেষ একো নাই চাবৰ কাৰণে তো এই আৰু এইগিলা বন চন আছে শিল চিল আছে পাহাৰীয়া অঞ্চল আৰু কি আৰু ক'ব আৰু মানে এই আৰু তো এইফালে আছে বগামাটি চকামাটি তো ক'লোৱে আগতে তো এই বেছি মানে একো নাই তো ভাল লগা নাই ইমান তো এই আৰু কি ক'ম গ্ৰাছলেণ্ড কাপোৰ চেঞ্চ এইফালে কাপোৰ চেঞ্চ গাড়ী মোচা কাপোৰ এইগিলা কটাই তো উপায় নাই কি ক'ব দুখৰ কপাল না কি হৰজিত অঁ একো নাই তো গাড়ী মোচা কাপোৰ এই গাড়ী নিউ কি নাম আছিল গাড়ীখনৰ নহয় নাম ৰাণী 1 এণ্ড মোৰ ৰাণীপুৰ না হ'ল মোৰ ৰাণী বুঢ়ী হ'ল বুঢ়ী খাম নাই এনে গাভৰু ছোৱালী এই দুটা আমাৰ আৰু এইফালে আমাৰ বাবাৰ একো নাই কাপোৰ চাপোৰ এই মোবাইল আছে পিন্ধি যাব কি ধুনীয়া ভিউ একদম ৰে অ' খা বেঙনা খা বছৰে এবাৰ যা মাই আমাৰ সি মানে বালিৰ সন্ধান আছে মানে ঘৰ বনাব চৰকাৰী ঘৰ এটা পাইছি না চৰকাৰী ঘৰ তাৰ মানে বালিৰ সন্ধানত একদম বালিৰ সন্ধানত এয়া বাবা ৰামদেৱ বহিছে আমাৰ ইফালে এয়া ধ্যানত আছে একদম ধ্যানত মগ্ন হৈছে আৰু এইফালে নদী পাৰ হৈ যাম এইফালে নদী পাৰ হয় চেম কি ধুনীয়া একদম ভিউ তো দেখো এইগিলা মানে কি ক'ব আৰু মানে এইগিলা চব আইনা খালা পৰিৱেশটো বেয়া কৰি আছে আৰু তাৰ বাহিৰে কি এইগিলা এই বা দুটা লাজুকি খোজতে মিচিকি হাঁহিতে এই চাওক না লাজুকি খোজতে মিচিকি হাঁহিতে লাজুকি বন নীলা এই বাবা রে ইয়ে দেখো তো ফাইনেলি অৱশেষত আমাৰ কমলে মানে কিবা পাই গেল গা ধুৱাই আছে তো মানে এই মানে কি বুলি কয় এই গলত দিম আৰু মানে ঠাণ্ডা দিনত মুখটো থাকিলে কি বুলি কয় মেখেলা না কি বুলি কয় নাজানো যে মাফলা না মেখেলা তো সেই মানে মাৰি ল'লা একদম गजब बेइज्जती है চাওক নাপ নালাগে বঢ়িয়া একদম कौन है ये लोग कहाँ से आते हैं কমল একদম ফাইনেলি গা ধোৱা হ'ল গা ধুই উঠি আহিলোঁ মানে তো এইগিলা কাপোৰ চেঞ্চ কেনে আৰু এইফালে আমাৰ পাপা কেনে এটা পষ্ট দি দিলা এটা পষ্ট থাম্বনেইলৰ কাৰণে এইটো হ'লে আমাৰ ড্ৰেছ চেঞ্চ মই কৰি লওঁ ফাইনেলি গা চা ধুই গ'ল একদম ফটো তোলা হৈ গ'ল তো এতিয়া মানে ঘৰত যাম তো ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ বুম তো আজিৰ এইটো আছিল সৰু সুৰা ভিডিঅ' তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব মুঠা নাপাহৰিবা তো যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মুঠাও নাপাহৰিবা তো এইফালে একদম ফটোশ্বুট হৈ আছে চব ফটোশ্বুট তো ফটোশ্বুট হৈ আছে তো আজিৰ এইটো আছিল সৰু সুৰা ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে একদম লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব এটা কৰি দিব তো আৰু এই আছিল গ্ৰাছলেণ্ড তো লাষ্টত এটা ভিউ চাই লয় এনে 360 ডিগ্ৰী তো এয়া হ'ল গ্ৰাছলেণ্ড তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব মুঠেও নাপাব তো এতিয়া মানে ঘৰত যাওঁ বহুত দেৰি হ'ল মানে 3টা 3:30 হৈ গ'ল তো এইফালে আমাৰ পাপা ৰখিছে বাই লাভ ইউ অল নেক্সট ভিডিঅ' লগ পাইছোঁ আপোনালোকক আৰু এটা ধামাকা ভিডিঅ' লয় আল্টু ফাল্টু ভিডিঅ' লয় তো এটা লয় বাই টাটা আই এম লাভ ইউ অল
আমাৰ এইফালে এখন মানে দোকান আছে তো দোকানত কিবা যদি খাই আপোনালোকে ইয়াতে পাব চব বস্তু আছে তো এইফালে আৰু এটা ঘৰ আছে বঢ়িয়াকৈ এয়া তো ইয়াতে ফটো উঠিছে আমাৰ হৰকান্ত বাপাহঁতে তো এয়া একদম লুক স্মাইল প্লিজ কমৰ স্মাইল তই কোন নামচোন তই ফটো মই এটা মাৰি লওঁ ফটো তো আৰু এই আমাৰ ঘৰৰ ভিতৰত একদম শুব পাৰে একদম ধুনীয়াকৈ আছে এয়া তো এয়া একদম তো এইফালে জখলা আছে এয়া এইফালে জখলা ধুনীয়া ৰাতি আহিলে মানে থাকিব পাৰিম আমি ৰাতি